জয়ৰ মিঠা সোৱাদ তেতিয়াহে উপভোগ কৰা যায় যেতিয়া আমি এবাৰ আগতে পৰাজয়ৰ তিতা ৰস পান কৰোঁ। জীৱনে যেতিয়া আমাৰ পৰীক্ষা লয় তেতিয়া ই সেই মুহূৰ্তলৈকে এৰি নিদিয়ে যেতিয়ালৈকে আমি ভিতৰত লুকাই থকা শিক্ষাটো শিকি নলওঁ। সময়ে যদি তোমাৰ পৰা কিবা কাঢ়ি লয় তেনেহ'লে সময়েই তোমাক সেয়া ঘূৰাই দিব। কেৱল মাত্ৰ নিজকে পৰিস্থিতিৰ সৈতে কেতিয়াও হাৰি যাবলৈ নিদিবা। সময়ৰ লগে লগে পৰিৱৰ্তন হ'বলৈ শিকা অথবা সময়ক পৰিৱৰ্তন কৰিবলৈ শিকা। যদি তুমি বেয়া সময়ৰ মাজেৰে গৈ আছা তেনেহ'লে এই কথাটো মনত ৰাখিবা, বেয়া সময়ৰ এটা ডাঙৰ লাভ হ'ল এই সময়ত ফাল্টু মানুহবোৰ গুচি যায়। জীৱনৰ আঘাত বহুত শক্তিশালী হয়। যেতিয়াই আঘাত লাগে কিবা নহয় কিবা শিকাই থৈ যায়, নাইবা কাৰোবাৰ নহ'লে কাৰোবাৰ প্ৰকৃত ৰূপ দেখুৱাই দি যায়। জীৱনত ধুমুহা অহাটো দৰকাৰী, তেতিয়াহে গম পোৱা যায় যে কোনে কাৰ হাত এৰি পলাই গৈছে আৰু কোনে হাতত ধৰি আছে। ৰামধেনু সৃষ্টি হ'বলৈ বৰষুণ আৰু ৰ'দ দুয়োটাৰে প্ৰয়োজন। আমাৰ জীৱনো এনেকুৱাই। ইয়াত সুখ যেনেদৰে আছে তেনেদৰে দুখো আছে। ভাল যেনেদৰে আছে ঠিক তেনেদৰে বেয়াও আছে। পোহৰ আছে আকৌ অন্ধকাৰো আছে। আৰু জীৱনৰ বাবে এয়া খুবেই জৰুৰী। সেইবাবে কঠিন পৰিস্থিতিত কেতিয়াও হতাশ নহ'বা। মনত ৰাখিবা যে তুমি ভগৱানে সৃষ্টি কৰা এটা সুন্দৰ কাম। সেয়ে বিপৰীত পৰিস্থিতিত নিজৰ সুন্দৰতাক কেতিয়াও কাঢ়ি ল'ব নিদিবা। আশাৰ প্ৰদীপটো কেতিয়াও নুমাব নিদিবা। পোহৰ সূৰ্যৰে হওক নাইবা আশাৰে হওক, যেতিয়াই ওলায় তেতিয়াই সকলো অন্ধকাৰ গুচাই দিয়ে। কুমাৰে যেতিয়া পাত্ৰ তৈয়াৰ কৰে তেতিয়া তেওঁ বাহিৰৰ পৰা বহুত জোৰ দিয়ে আৰু ভিতৰৰ ফালে একেবাৰে লাহে লাহে ধৰি তৈয়াৰ কৰে। এজন সুন্দৰ আৰু মজবুত মানুহ হোৱাৰ বাবে কুমাৰ অৰ্থাৎ ঈশ্বৰৰ হাতত ভৰসা ৰাখা। তেওঁ তোমাক কেতিয়াও ভাঙি যাব নিদিয়ে। ভয় কৰাৰ বিপৰীতে চেষ্টা নকৰাকৈ বহি থকাটোক ভয় কৰা। যেতিয়া কোনো কাম তোমাৰ ইচ্ছামতে হৈ যায় তেতিয়া ভগৱানক ধন্যবাদ জনাবা, কাৰণ তেওঁ তোমাৰ ইচ্ছাক ইমান গুৰুত্ব দিছে। কিন্তু যেতিয়া তোমাৰ কিবা কাম তোমাৰ ইচ্ছামতে নহয় তেতিয়া ভগৱানক আৰু বেছি ধন্যবাদ দিয়া, কাৰণ এতিয়া সকলো কাম তেওঁৰ ইচ্ছামতে হ'ব।